বন্ধুসকল, আজি আপোনালোকৰ কাৰণে ব্ৰইলাৰ মুৰ্গীৰ বিশেষ এটি সমস্যালৈ আহিছোঁ। ব্ৰইলাৰ মুৰ্গী 40 দিন বয়সতো ডাঙৰ কিয় নহ'ল, সেইটো সমস্যালৈ আজিৰ ভিডিঅ'টো। এয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া 40 দিন বয়স হৈছে ব্ৰইলাৰ মুৰ্গীৰ, তথাপি মুৰ্গী বাঢ়া নাই। এতিয়ালৈকে 1 কেজি হৈ পোৱা নাই, 800-900 গ্ৰাম হৈ আছে। এইটো এটা ডাঙৰ সমস্যা। এই ব্ৰইলাৰ মুৰ্গী 40 দিন বয়সতো ডাঙৰ কিয় নহ'ল, ইয়াৰ কেইবাটাও সমস্যা থাকিব পাৰে। এই সমস্যাসমূহৰ বিষয়ে আজি আপোনালোকৰ লগত কথা পাতিম আৰু সমস্যাসমূহ আপোনালোকক দেখুৱাম। কি সমস্যাৰ কাৰণে কি হ'লে ব্ৰইলাৰ মুৰ্গী ডাঙৰ নহয় বা সৰু হৈ থাকে। এনেকুৱা সৰু হৈ থাকিলে অৱশ্যে মাৰ্কেটো পোৱা নাযায়, কোনো বেপাৰীও নিনিয়ে, আকৌ ক'ৰবাত বেচিবলৈ পোৱা নাযায়। মুৰ্গীৰ যিটো খৰচ হয় সেই খৰচটো আপুনি নাপায়। মোৰ এটা সময়ত এনেকুৱা এটা সমস্যা হৈছে, মুৰ্গী ডাঙৰ হোৱা নাই। এই সমস্যাসমূহ লৈ আজি কথা পাতিম। চাওঁ হওক, চাই আছে আপোনালোকে। মোৰ 1200 মুৰ্গী আছিলে, এইখিনিত আৰু 800 মুৰ্গী আছিলে। ইয়াৰে চব খালী এই মুৰ্গীখিনি। এতিয়া মই কিবা এটা ব্যৱস্থা কৰিব লাগিব। আৰু এইখিনি মুৰ্গী আৰু ডাঙৰ নহয়। এই যিমানটো ওজন আছে, যিমানটো ডাঙৰ আছে, হয়তো বাঢ়িব, কিন্তু বহুত দিন লাগিব। এইটো বাঢ়োতে বহুত সময় লাগিব। আৰু এইটো ইমান সময়লৈকে যদি আপুনি দানা খুৱাই থাকে, তেনেহ'লে আপোনাৰ নোপোচাব দানা খুৱাই। এই সমস্যালৈ আজি আপোনালোক ওজন কৰি দেখুৱাম, এটা মুৰ্গী কিমান ওজন হয়। চাওক, মাত্ৰ 900 গ্ৰাম, 910 গ্ৰাম। এই 910 গ্ৰাম ওজন হৈছে মাত্ৰ এটা মুৰ্গী। এইটো 40 দিন বয়সত 910 গ্ৰাম ওজন হৈছে মাত্ৰ। আঠশ 900 গ্ৰাম ওজন। এতিয়া কথা হ'ল, এটা ফাৰ্মত যদি এনেকুৱা 800-900 গ্ৰাম ওজন হয় 40 দিন বয়সত, তেনেহ'লে ফাৰ্ম কৰি কি পোচাব? ইমান টকা খৰচ কৰি, ইমান কষ্ট কৰি দানা খুৱাই যদি 40 দিন বয়সতো 800 গ্ৰাম ওজন হয়, তেনেহ'লে ফাৰ্ম কৰি নোপোচায়। মিনিমাম এটা মুৰ্গী 40 দিন বয়সত 2.5 কেজিৰ পৰা 3 কেজি হ'ব লাগিব। কমচে কম 1.5 কেজি হ'লেও আপোনাৰ মূল টকাটো আহিব, নহ'লে ফাৰ্ম কৰি লাভ নাই। এতিয়া কথা হ'ল, সমস্যাসমূহ কি আমি এইবোৰ জানিব লাগিব। সেই সমস্যাসমূহৰ বিষয়ে কথা পাতিম। সম্পূৰ্ণ ভিডিঅ'টো চালেহে বুজি পাব। বন্ধুসকল, মই মতিউৰ ৰেহমান, আমাৰ এগ্ৰ প্ৰজেক্টলৈ আপোনালোকক স্বাগতম। ব্ৰইলাৰ মুৰ্গীৰ গ্ৰোথ আৰু বডি ৱেইট সৰুৰে পৰা দানাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি দানাটো কিমান উন্নত কোৱালিটিৰ দানা খুৱাই আছে, সেইটো দানাৰ ওপৰত নিৰ্ভৰ কৰে। সৰুৰে পৰা ব্ৰুডিঙত থকা অৱস্থাতেই ব্ৰইলাৰ মুৰ্গীক আপুনি দানাটো ভাল দানা খুৱাব লাগিব। দানাত ভিটামিন, কেলছিয়াম, কেলৰি, এইবিলাক যিখিনি উপাদান উপযুক্ত পৰিমাণে থাকিব লাগে, সেই পৰিমাণে থাকিব লাগিব দানাত। তেনেহ'লেহে মুৰ্গীৰ গ্ৰোথ আহিব। সৰুৰে পৰা যদি 20-25 দিনৰ ভিতৰত যদি তাৰ বডি ৱেইটটো নাবাঢ়ে আৰু বডিটো ডাঙৰ নহয়, তেনেহ'লে আপুনি সিহঁতক যিমানেই খুৱাই তাৰ বডি ওজন নহয়, ডাঙৰ নহয় বডিটো। তাৰপিছত বাঢ়িব, অলপ চলপ বাঢ়িব, কিন্তু ওজন নাবাঢ়িব আৰু বডিটো সিমান পৰিমাণে ডাঙৰ নহ'ব। দ্বিতীয়তে, যদি কম দামী দানা খুৱায় বা বেয়া দানা খুৱায়, দানাত পোকে ধৰা দানা বা পানীত ভিজা লেতেৰা দানা, এনেকুৱা দানা খুৱায়, তেনেহ'লে সেই দানাৰে কোনো উন্নতি নহ'ব, শৰীৰৰ কোনো বিকাশ নঘটে, ওজনো নাবাঢ়ে, বৰঞ্চ ওজন কমিব আৰু সৰু হৈ থাকিব। আৰু এনেকুৱা লেতেৰা দানা খোৱাৰ ফলত মুৰ্গীৰ বেমাৰ হৈ যাব। যদি হাগনি লগা বেমাৰ হৈ যায়, তেনেহ'লে আৰু খৰবনাক। হাগনি লগা বেমাৰ হ'লে আপুনি নিশ্চয় এণ্টিবায়'টিক ব্যৱহাৰ কৰিব লাগিব। আৰু এণ্টিবায়'টিক যদি আপুনি ব্যৱহাৰ কৰে, যদি শক্তিশালী কোনো এণ্টিবায়'টিক ব্যৱহাৰ কৰে, তেনেহ'লেও মুৰ্গী নাবাঢ়িব। হয়তো আপুনি বেমাৰ ৰোধ কৰিব পাৰিব ঔষধ, এণ্টিবায়'টিক খুৱাই, কিন্তু বেমাৰটো ৰোধ হ'ব, কিন্তু মুৰ্গী নাবাঢ়িব। যিমানটোলৈকে বাঢ়িছিল
সিমানটোলৈকে থাকিব মুৰ্গী, ওজনো নহ'ব আৰু ডাঙৰো নহ'ব। সেইকাৰণে মুৰ্গীক আপোনালোকে দানাটো উন্নত মানৰ দানা খুৱাই থাকিব লাগিব। সৰুৰে পৰা যদি আপুনি ভাল দানা খুৱায় তেনেহ'লে লেম হোৱা বেমাৰটো নহয় আৰু হাগনি লগা বেমাৰটো নহয়। এই দুইটা বেমাৰৰ পৰা বচাব পাৰিলেও এই দুইটা বেমাৰ অৱশ্যে দানাৰ ভিটামিন কেলৰি কম হোৱাৰ কাৰণে হয়। আৰু এয়া চাই আছে একে সমান বয়সৰ 40 দিন বয়সৰ মুৰ্গী, এই আপোনালোকে চাই আছে 2.5 পৰা 3 কেজি ওজন হৈছে আৰু সেইটো ছাইডত মাত্ৰ 1 কেজি হোৱা নাই। তেনেকুৱা এই মুৰ্গীবিলাক চাই আছে আপোনালোকে 2.5 কেজি 3 কেজি ওজন হৈ গৈছে। এইটো একমাত্ৰ দানাৰ কাৰণে। আৰু দানা যদি বেয়া খুৱায় আপুনি ঔষধ খুৱাব লাগিব। ঔষধ ভিটামিন খুৱাওক, কিন্তু এণ্টিবায়'টিক খোৱালে আপোনাৰ মুৰ্গী ডাঙৰ নহ'ব, সৰু হৈ থাকিব। বন্ধুসকল, ফাৰ্মিং বিষয়ে যিখিনি কথা পাতিলোঁ আৰু দেখুৱালোঁ আপোনালোকৰ কেনে লাগিল, কিমান বুজি পালে আপোনালোকে আমাক কমেণ্টৰ মাধ্যমেৰে জনাব আৰু লাইক কৰিব আমাৰ ভিডিঅ'টো। আৰু যিসকল নতুন বন্ধুৱে আমাৰ চেনেলটো চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল বাটনটো দবাই দি আমাৰ লগত থাকিব আৰু আমাক সঁহাৰি দিব, যাতে আমাৰ নতুন ভিডিঅ'সমূহ আপোনাৰ ন'টিফিকেশ্যনলৈকে যায় আৰু আমাৰ সমস্যাসমূহ আমি ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিব পাৰোঁ। ধন্যবাদ, চাই থাকক।